এক্স-ৰে আৱিষ্কাৰ কোনে কৰিছিল? উত্তৰ ৰুৱেণ্ট জেনছে এক্স-ৰে আৱিষ্কাৰ কৰিছিল। ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি চাউল উৎপাদন হয়? উত্তৰ ভাৰতৰ ভিতৰত পশ্চিম বংগত আটাইতকৈ বেছি চাউল উৎপাদন হয়। ভিনেগাৰত কোনবিধ এচিড পোৱা যায়? উত্তৰ ভিনেগাৰত এচিটিক এচিড পোৱা যায়। ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰীজনৰ নাম কি আছিল? উত্তৰ ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰীজনৰ নাম আব্দুল কালাম আজাদ আছিল। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ নাম কি আৰু ক'ত অৱস্থিত? উত্তৰ অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টোৰ নাম হ'ল চন্দ্ৰকান্ত সন্দিকৈ ভৱন আৰু এই ভৱনটো যোৰহাট জিলাত অৱস্থিত। স্বৰ্ণকমল বঁটা কোন ক্ষেত্ৰত প্ৰদান কৰা হয়? উত্তৰ চিনেমাৰ ক্ষেত্ৰত স্বৰ্ণকমল বঁটা প্ৰদান কৰা হয়। নীল নদী কোনটো হ্ৰদৰ পৰা উৎপত্তি হৈছে? উত্তৰ নীল নদী ভিক্টোৰিয়া হ্ৰদৰ পৰা উৎপত্তি হৈছে। খেৰাই অসমৰ কোনটো জনগোষ্ঠীৰ উৎসৱ? উত্তৰ খেৰাই অসমৰ বড়ো জনগোষ্ঠীৰ উৎসৱ। মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম কি আছিল? উত্তৰ মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমীত লাভ কৰা গ্ৰন্থখনৰ নাম মামৰে ধৰা তৰোৱাল আছিল। কোনজন আহোম ৰজাই বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল? উত্তৰ ৰাজেশ্বৰ সিংহই বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল। ভাৰতীয় টকাৰ বাবে নতুন চিহ্নটো কোনে ডিজাইন কৰিছিল? উত্তৰ উদয় কুমাৰ ধৰ্মলিংগমে ভাৰতীয় টকাৰ চিহ্নটো ডিজাইন কৰিছিল। প্ৰসিদ্ধ উমানন্দ মন্দিৰটো কেতিয়া কোনে আৰু কাৰ নিৰ্দেশত নিৰ্মাণ কৰা হৈছিল? উত্তৰ প্ৰসিদ্ধ উমানন্দ মন্দিৰটো 1994 চনত গদাধৰ সিংহৰ নিৰ্দেশ মৰ্মে গড়গয়া সন্দিকৈ বৰফুকনে নিৰ্মাণ কৰোৱাইছিল। শদিয়া প্ৰতিষ্ঠা কৰা চুতীয়া ৰজাজনৰ নাম কি আছিল? উত্তৰ চুতীয়া ৰজা ৰত্নধ্বজ পালে শদিয়া প্ৰতিষ্ঠা কৰিছিল। কুমাৰ ৰজা উপাধি কোনজন ৰজাক দিয়া হৈছিল? উত্তৰ ভাস্কৰ বৰ্মন ৰজাক কুমাৰ ৰজা উপাধি দিয়া হৈছিল। হিউৱেন চাঙৰ কোনখন কিতাপত কামৰূপৰ বিষয়ে উল্লেখ আছে? উত্তৰ হিউৱেন চাঙৰ YOUE নামৰ কিতাপখনত কামৰূপৰ বিষয়ে উল্লেখ আছে। ভগদত্তৰ হাতীটোৰ নাম কি আছিল? উত্তৰ ভগদত্তৰ হাতীটোৰ নাম সুপ্ৰতিকা আছিল। কোন শতিকাত কুমাৰ ভাস্কৰ বৰ্মনে অসম শাসন কৰিছিল? উত্তৰ ষষ্ঠ শতিকাত কুমাৰ ভাস্কৰ বৰ্মনে অসম শাসন কৰিছিল।
দানৱ বংশৰ শেষ ৰজাজনৰ নাম কি আছিল? উত্তৰ: দানৱ বংশৰ শেষ ৰজাজনৰ নাম হ'ল ঘটকাসুৰ। আন্তৰ্জাতিক শ্ৰমিক সংগঠনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ: আন্তৰ্জাতিক শ্ৰমিক সংগঠনৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত।